হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ডিয়াৰ ফ্ৰেণ্ডছ, মই আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মোৰ কোনো ধৰণৰ শিক্ষা বা এডুকেশ্যনেল ৰিলেটেড নহয়। এইটো আমাৰ চাকৰি সূত্ৰে যিখিনি আমাৰ LPUP 2023 চনতে যিটো আমাৰ 5550টা পষ্টৰ কাৰণে যিখিনি LPUPৰ এডভাৰটাইজমেণ্ট জাৰি কৰিছিলে, তাত আমাৰ বিভিন্ন ধৰণৰ খাম খেয়ালি হৈছিলে, কোৰ্ট কেছ চলি আছিলে। হয়তো আপোনালোকে গম পায় যিসকলে এপ্লাই কৰিছিলে এই চাকৰিখিনিত। তো আপোনালোকে গম পাই আমাৰ কিছুমান কেছ চলি আছে, যিখিনি NIS দিছে, কিছুমান বেলেগো দিছিলে। তো NIS যিখিনি আছিলে, যিখিনি DLED কৰিছিলে, তেওঁলোকৰ 18 মান্থছৰ যিখিনি DLED কৰিছিলে, তেওঁলোকৰ কিছুমান আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিছুমান কৈছিলে যে তেওঁলোক ভেলিড হয় বা নহয়, এনেধৰণৰ বিভিন্ন কথা চলি আছিলে। তো সেই কথাখিনি চলি থকাৰ মাজতে যোৱাকালি এটা হিয়াৰিং হ'ল যে যিখিনি ডাইচ কোড, ইউডাইচ কোড যিখিনি থাকিব তেওঁলোক ভেলিড হ'ব, আৰু ইউডাইচ কোড যিখিনি নাথাকিব তেওঁলোক ভেলিড নহ'ব বুলি কৈছে। তেনেধৰণৰ বহুতখিনি কথা কৈছে। চ' এতিয়া কথাটো হ'ল কি, সেইখিনি কৰাৰ পিছতে এতিয়া আকৌ DWE আজি 25 তাৰিখে এটা নটিচ জাৰি কৰিছে, যিটো আপোনালোকে চাইছে অলৰেডি। যিটো আমি গুৱাহাটী হাইকোৰ্টে যিটো নটিচ কৰিছে, সেইটো আমাৰ 2023 চনত যিটো আমি এপ্লাই কৰিছিলোঁ, দুটা আমাৰ এডভাৰটাইজমেণ্ট আছিলে, A-B দুটা আছে, দিয়া আছে আমাৰ। যিটো এপ্লাই কৰিছিলোঁ, এপ্লাই কৰোঁতে আমি যিখিনি NIS কেণ্ডিডেট আছিলে, DLED কৰিছিলে, তেওঁলোকে যিমান কেইজনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আহিছিলে, আমাৰ ফেজ ৱাইজ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকৈ ফেজ ৱাইজ আমাৰ যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে, আমি যিটো আমাৰ খানাপাৰাত হৈছিলে, খানাপাৰাত আমি কৰি আহিছিলোঁ। তেওঁলোকে যোনে যোনে কৰিছে, তেওঁলোকে যিখিনি ডকুমেণ্টছ দিছিলে DLEDৰ ছাপৰ্টত, তেওঁলোকক আকৌ এবাৰ আমাৰ আপলোড কৰিব কৈছে ইউডাইচ কোডটো। ঠিক আছে, ইউডাইচ কোডৰ লগতে তেওঁলোক কোনখন স্কুলত সেই সময়তে মানে 10/8/2017 তাৰিখ, 10/8/2017 তাৰিখে যোনখন স্কুলত কৰি আছিলে, সেই স্কুলখনৰ নামৰ লগতে ইউডাইচ কোডটো আপলোড কৰিবৰ কাৰণে DWE আহ্বান জনাইছে। আৰু ক'ত কৰিব আপোনালোকে চাব, এইটো যিটো আমাৰ লিংক দিয়া আছে, এই লিংকটোত গৈ পেলাই আপোনালোকে 25 ছেপ্টেম্বৰ মিড নাইট বুলি কৈছে, মানে আপোনাৰ ধৰি লওক 12টা বজাৰ পৰা আমি ধৰি লওক 12 AM হৈ যাব, নহয় জানো? তো 12টাৰ পৰা অহাকালি 12টালৈকে, মানে 26/9/2025 বাৰ, মানে আপোনালোকৰ হাতত প্ৰায় 24 ঘণ্টা সময় থাকিব। এই 24 ঘণ্টাৰ ভিতৰতে আপোনালোকে যিখিনি ইউডাইচ কোড আৰু স্কুলৰ নামটো আছে, সেই দুইটা আপোনালোকে আপলোড কৰি দিয়ক। তেতিয়াহ'লে আপোনালোকৰ যিখিনি নাম আছে, মেবি আপোনালোকৰ নামখিনি আহি যাব পাৰে। আৰু যদি নিদিয়ে, মেবি ইয়াত আপোনালোকৰ প্ৰব্লেম হৈ যাব পাৰে, বিকজ 27-28 তাৰিখে আমাৰ ছেকেণ্ড মেৰিট লিষ্ট ওলোৱাৰ চান্সেছ খুব বেছি আছে, মানে পূজাৰ আগে আগে আমাৰ ওলাই যাব বুলি আমি শুনিছোঁ। গতিকে আপোনালোকে দেৰি নকৰিব, এই 24 ঘণ্টাৰ ভিতৰতে যাৰ যাৰ ইউডাইচ কোড আৰু নিজৰ নামটো আছে, সেইখিনি আপলোড কৰি দিয়ক। আৰু এইটো কথা হ'ল কি, যিমান কেইজনে এপ্লাই কৰিছে, ভেৰিফিকেশ্যনত গৈছিলে, সকলোৱে কৰিব লাগিব। অকল যে এই ৰিট পিটিশ্যনাৰখিনিয়ে কৰিব লাগিব তেনেকুৱা কথা নহয়, গোটেইখিনিয়ে আমাৰ কৰিব লাগিব। লগতে আপোনালোকে এইটো কথাও কৈ থওঁ যে কিছুমানে ভাবিব পাৰে যে মোৰতো অলৰেডি মেৰিট লিষ্টত নাম আহিছে, ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে, গতিকে মই নগ'লেও হ'ব, এনেধৰণৰ কিছুমান NIS কেণ্ডিডেটে ভাবিব পাৰে। কিন্তু আপোনালোকে সেইটো ৰিস্ক নল'ব। যিকেইজনৰ নাম আহিছে বা নাই অহা, কোনো ধৰণৰ কথা নাই। সকলোৱে আপোনালোকে যিখিনি বিচাৰিছে ইউডাইচ কোড আৰু আপোনাৰ যিখন স্কুলৰ কথা কৈছে, স্কুলখনৰ নামটোৰ কথা কৈছে, সেইখিনি আপোনালোকে দিয়াৰ পৰা কেতিয়াও বিৰত নাথাকিব। বাকী যিখিনি কেণ্ডিডেট আছে, ৰেগুলাৰ কেণ্ডিডেটখিনিৰ কাৰণে কোনো প্ৰব্লেম নাই, অকল এইটো NIS কেণ্ডিডেটৰ কাৰণেহে কোৱা হৈছে। গতিকে এই কথাখিনি আপোনালোকে মনত ৰাখিব বুলি আশা কৰিছোঁ। লগতে এইখিনি আৰু এটা কথা মই কৈ থওঁ যে এতিয়া যিখিনিয়ে ভাবি আছে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে ৰৈ আছে, তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰায় পূজাৰ আগে আগে আমাৰ মেৰিট লিষ্টখন, ছেকেণ্ড মেৰিট লিষ্টখন ওলাব। তো গতিকে আপোনালোকে এটা আশা কৰি থওক যে বহুতখিনি পষ্টটো খালী হৈ গৈছে, নহয় জানো? যে ইউডাইচ, আমিও জানো যে বহুতখিনি কেণ্ডিডেট আছে এনেকুৱা যাৰ নেকি ইউডাইচ কোড নাছিলে বা কিবা এনেধৰণৰ। মই কাকো বেয়া পাব নালাগে আপোনালোকে, জাষ্ট মই কথা এটাহে কৈছোঁ যে বহুতখিনি পষ্ট খালী হৈ যাব। তো আপোনালোকে আশা কৰিব পাৰে, আপোনালোকে হোপ কৰক যে যিখিনি চাকৰি এতিয়ালৈকে পোৱা নাই তেওঁলোকেও চাকৰিখিনি পাই যাব। এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। থেংক ইউ, হেভ এ নাইচ ডে।